নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল টাইমছ অসম নিউজ লৈ আজি ভিডিঅ'টো আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এটা বেয়া আপডেট আহিছে অসম চৰকাৰৰ তৰফৰ পৰা কিয়নো অংগনবাড়ীৰ মাননি বৃদ্ধি নহয় এই কথা সদৰি কৰিছে সন্থাই অজন্তা নিয়োগ বাইদেৱে যেহেতু মাতি নিছিল আপোনালোকে জানে যে আজি যেহেতু 3 মাৰ্চ আৰু 3 মাৰ্চ তাৰিখতে অজন্তা নিয়োগ বাইদেৱে মাতি নিছিল 5 বজাত সন্ধিয়া 5 বজাত মাতি লৈ এটা ভেকুৱান আৰু প্ৰবঞ্চনাৰ সৃষ্টি কৰিছে তেখেতে কৈছে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত কাম কৰিছে আৰু এনেকুৱা ধৰণৰ কথা কৈ অংগনবাড়ীৰ যেটো মাননি বৃদ্ধিৰ কথা সেই কথাত কোনো গুৰুত্ব দিয়া নাই আৰু কৈছে যে অংগনবাড়ীৰ মাননি বৃদ্ধি হলেও আমাৰ নিৰ্বাচনৰ পিছত 2 বছৰ লাগিব পাৰে 1 বছৰ লাগিব পাৰে এনেদৰে সন্থাই কৈছে এইখিনি গুৰুত্বপূৰ্ণ খবৰ আৰু সন্থাই কৈছে যে আমি এইবাৰ ভোট বৰ্জন কৰিবলৈ বাধ্য হম কিয়নো অসম চৰকাৰে প্ৰবঞ্চনা কৰিছে বা ভেকুৱানৰ সৃষ্টি কৰিছে অংগনবাড়ী কৰ্মী সহায়িকাৰ লগত কিয়নো ডিৰেক্টৰে প্ৰপ'জেল দিয়াৰ পিছতো এটা চৰকাৰী ডিৰেক্টৰ বা এজন এটা ডিপাৰ্টমেন্টৰ ডিৰেক্টৰে প্ৰপ'জেল দিয়াৰ পিছতো সঞ্চালকে প্ৰস্তাৱ দিয়াৰ পিছতো কোনো ধৰণৰ অসম চৰকাৰৰ ব্যৱস্থা হাতত লোৱা হোৱা নাই আপোনালোকে জানে যে বিধানসভাৰ বাজেট অধিৱেশনতো কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাছিল আৰু সেই পৰিপ্ৰেক্ষিতত অংগনবাড়ী কৰ্মী সহায়িকাই পুৰেতো মাহতে ধৰ্ণা কাৰ্যসূচীৰে পাৰ কৰিলে আৰু 3 মাৰ্চতো আজিও দেখা গৈছে ধৰ্ণা কাৰ্যসূচী কিন্তু আজি ৰাতিৰ যেটো দৃশ্য আপোনালোকে নিশ্চয় স্ক্ৰিনশ্বট যেটো মাৰিছো মই আপোনালোকে চাইছে যেটো মই ভিডিঅটো দিব নোৱাৰিলো কপিৰাইট ষ্ট্ৰাইক আহি যাব আৰু সন্থাৰ তৰফৰ পৰা কৈছে যে আমি বিজেপিক এবাৰ ভোট নিদিও আমি বেলেগ এটা ব্যৱস্থা কৰিব লাগিব বুলি সন্থাৰ তৰফৰ পৰা কোৱা হৈছে আৰু কৈছে যাতে ভোট বৰ্জনৰ কথা কোৱা নাই কৈছে যে আমি বেলেগ এটা ব্যৱস্থা কৰিম যাতে আমাৰ মাননি অন্তত বৃদ্ধি হয় যেহেতু বিজেপি চৰকাৰে কৈছে আমি 2 বছৰ অৰ্থাৎ এইবাৰ যেটো ইলেকশন আছে ইলেকশনৰ পিছতে বা 2 বছৰ পিছতো বৃদ্ধি কৰিব পাৰে কোনো নিৰ্দিষ্ট দিন সন্থাই এনেকুৱাকে প্ৰশ্ন কৰিছে 1 মাহ 10 দিন 15 দিন 1 বছৰ কিমান দিনৰ ভিতৰত আপোনালোকে দিব পাৰিব মাননি বৃদ্ধি কৰি সো আমাৰ অজন্তা নিয়োগ বাইদেৱে এই ক্ষেত্ৰত কোনো মন্তব্য দিয়া নাই কৈছে যে আমি তেনেকুৱাকে ক'ব নোৱাৰো আমাৰ মুখ্যমন্ত্ৰীৰ লগত বহিব লাগিব আমাৰ ভাল মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ লগত বহিয়ে আমি আপোনালোকক কথা দিব পাৰিম এনেকুৱাকে কৈছে আৰু সন্থা ইতিমধ্যে কৈছে যে যি আন্দোলন কৰিছে ইয়াতকৈ তীব্ৰতৰ আন্দোলন কৰিবলৈ সন্থাই প্ৰস্তুত আছে আৰু সন্থাৰ কোৱা মতে যেহেতু কালি অৰ্থাৎ 4 তাৰিখত ধৰ্ণা কাৰ্যসূচী বা 4 তাৰিখে নহয় সন্থাই কৈছে যদি মাননি বৃদ্ধি নকৰে আমি যিমান দিনলৈকে মাননি বৃদ্ধি নকৰিবা আমি ইয়াতে থাকিম অৰ্থাৎ গুৱাহাটীৰ সচলতে থাকি যাব বা ইয়াৰ পিছত সন্থাই গুৰুত্বপূৰ্ণ আপডেট আহিব পাৰে বা সন্থাই দিব পাৰে মই আপোনালোকক জনাম কিন্তু ইয়া খুবে পৰিতাপৰ বিষয় যে আজি প্ৰায় 2 মাহ ধৰা বা ইয়াৰ আগতেও ধৰ্ণা কাৰ্যসূচী কৰিছিল কিন্তু এইবাৰো ফেব্ৰুৱাৰী মাহ জোৰা বা মাৰ্চতো ধৰ্ণা কাৰ্যসূচী কৰি আছে ইয়াৰ পিছতো অসম চৰকাৰে ইমান কঠিন হৈছে বুলি সন্থাই কৈছে যে অংগনবাড়ীৰ মাননি ন্যায্য প্ৰাপ্যৰ দাবীত যেহেতু আপোনালোকে জানে অসম কৃষক সন্মিলনী যেটো সভা আছে তাৰে পৰাও স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীলৈ অংগনবাড়ী কৰ্মী সহায়িকাৰ যেটো ন্যায্য প্ৰাপ্তিৰ দাবী এই দাবীত অসম চৰকাৰে মানি লোৱা নাই আৰু অজন্তা নিয়োগ বাইদেৱে কৈছে যে আমি মাননি বৃদ্ধি কৰিব নোৱাৰো বুলি এই কথা কোৱাত আমাৰ ইন্দ্ৰাণীৰ বাইদেউ আছে আৰু জয়মতী দাস বাইদেউ আছে বাইদেউ কৈছে আপুনি এবাৰ এই কথাটো আমাৰ যোদ্ধাসকলে আন্দোলন কৰি আছে তাত আপোনালোকে গৈ কক এইখিনি কথা কিন্তু তাই এই কথাৰ পৰিপ্ৰেক্ষিতত কৈছে যে আমি তাত যাব নোৱাৰো মই তাত যাব নোৱাৰো ইয়াৰ কাৰণ সাংবাদিক আছে বিভিন্ন সাংবাদিকে প্ৰশ্ন কৰিব আৰু সাংবাদিকৰ ভয়তে অজন্তা নিয়োগ বাহিৰত নাহে বুলি এইদৰে সন্থাৰ সন্মুখত কৈছে বুলি সন্থাই জনায় আজি ভিডিঅ ইমানে আছিল ভিডিঅটো আপোনালোকে যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰি দিব থ্যাংক ইউ জয় অসম।